নমস্কাৰ। বিৰিঞ্চি ভট্টাচাৰ্যৰ কবিতা কলম। বিপ্লৱ যেতিয়া কাণ সমনীয়া হয়, তেতিয়া তাক ভয় কৰিবা, কিয়নো এই তোমাৰ কাণ সমনীয়া হ'লেই বুজিবা আগ্নেয়গিৰিটো উদগিৰণৰ সময় হ'ল। আগ্নেয়গিৰি কোনো প্ৰসাদ খোৱা ঈশ্বৰ নহয়, নতুবা বহু নবীনৰ তেজেৰে ভিজাই যোৱা কোনো ৰজা ঘৰীয়া কেঁচাই খাইটি গোসানীৰ বলিশালো নহয়। প্ৰসাদ দিলে, তেজ দিলে, 10খন হাতেৰে তোমাক আশীৰ্বাদ দিব। বটগছৰ দৰে তোমাৰ আয়ুস বাঢ়ি যাব। বিশ্বাস কৰা, কোনো ঈশ্বৰৰ সৈতে, কোনো দেৱতাৰ সৈতে, কোনো ৰজাৰ সৈতে মোৰ বন্ধুত্ব নাই, কিয়নো এওঁলোক তিনিওজনৰ প্ৰিয় ড্ৰিংকছ তেজ, মানুহৰ তেজ। মোৰ বন্ধুত্ব কেৱল বিপ্লৱৰ সৈতে। সেই কাণ সমনীয়া হোৱালৈকে মই বাট চাই থাকোঁ। যিদৰে সুদীৰ্ঘ 27 বছৰ বিপ্লৱ কাণ সমনীয়া হোৱালৈকে নেলছন মেণ্ডেলাই বাট চাই আছিল। বিপ্লৱ যেতিয়া কাণ সমনীয়া হয়, তেতিয়া তাক ভয় কৰিবা, কিয়নো ই তোমাৰ কাণ সমনীয়া হ'লেই বুজিবা আগ্নেয়গিৰিটো উদগিৰণৰ সময় হ'ল। আগ্নেয়গিৰিয়ে কাকো ক্ষমা কৰাৰ উদাহৰণ নাই, কেৱল ই উদগিৰণ হ'লেই জুই আৰু লাভাক লিবাৰ্টি দিয়ে, যিমান দূৰলৈ পৰা যায় ধ্বংস কৰি যাবলৈ। বিপ্লৱ আৰু কলম দুয়ো নলে গলে লগা বন্ধু, ঠিক যেন ৰবস্পিয়েৰ আৰু ভলতেয়াৰ। কলম জ্বলাও বুলিলে জুই, নুমাও বুলিলে বৰষুণ, সকলো কলমৰে আকৌ চিয়াহী নেথাকে। কিছুমান কলমত থাকে বতাহ, লোড শ্বেডিং হ'লে ৰজাক বিচিব পৰা জোখেৰে বতাহ। কলমৰ চিয়াহী যিমানেই বেছি ৰঙা হয়, ইউকেলিপ্টাছ গছৰ পাতবোৰো সিমানেই বেছি হালধীয়া হয়। তেনে কলম ফৰাচী সাংবাদিক ৰজি ডাত্ৰেৰো হ'ব পাৰে, অৰুণ শ্বৰীৰো হ'ব পাৰে, কমলাকান্তৰো হ'ব পাৰে, অথবা সংগ্ৰামৰ মাদালানা নৈ সাঁতুৰি পাৰ হোৱা অজিত ভূঞাৰো হ'ব পাৰে। এনে কলম যি দেশত থাকে, সেই দেশত জুই হলাৰ কাৰখানা নাথাকে, যিদৰে উলংগ দেশত ধোৱাৰ দোকান নাথাকে। ধন্যবাদ।